একদম খাবলৈ কেনেকৈ আহি গৈছে ইহঁতক মানে এনি টাইম খাবলৈ লাগিয়ে থাকে ছোৱালী ধুনীয়া ধুনীয়া ছোৱালীয়ে পচন্দ খায় বা এয়া এয়া এটা আৰু এইজনী পোৱালি আছিলে যে দেখাইছিলোঁ অথনি এইজনী হেল্ল' এভৰিৱান কি খবৰ আপোনালোকৰ আশা কৰোঁ ভালে আছে সকলো আৰু মোৰো ভালেই মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু আজি বিশেষ ভিডিঅ'টিত একো দেখাবলগীয়া নাই বাৰু ভাবিলোঁ এনেই অকণমান কৰি দিওঁ কাৰণ বহুত দিন হ'ল আপোনালোকৰ মাজলৈ ভিডিঅ' মই দিয়াই নাই সেয়া মই ভাত বনাই আছোঁ মোৰ অৱস্থাটো চাওকচোন কাম কৰি মেলি একদম পূৰা এয়া মামাজনে আৰু মানুহজনে কাম কৰি আছে মানে শিল বালি অলপ ৰাস্তাতে পেলাই দিছিলে যে সেই আনি আছে আৰু মই তেওঁলোকৰ কাৰণে ভাত বনাই আছোঁ আৰু ৰ'ব আপোনালোকক দেখাই দিছোঁ এইখিনি ইয়াতে পেলাইছে আৰু সেয়া চাওকচোন কি হয় গম পাইছে এইটো কি হয় জপনা চপনা দি মেলি থৈছোঁ যে সেইটো মানে কি হ'ল আমাৰ নতুনকৈ গৰু পোৱালি দিলে গৰু পোৱালিটো এনেদৰে আমি বান্ধি কেনে থৈ দিছোঁ কাৰণ মাকৰ লগত পঠাই দিলে মানে সি পলাই ক'ৰবাত সোমাই থাকিব খাবিয়া চাবি গমেই নাপাওঁ আমি বিচাৰি নাপাম তাৰ সেইকাৰণে আৰু অকণমানি পোৱালি যে আই শুই আছা আই এইটো চাওক ইমান মৰম লগা পোৱালি এটা আমি এনেকৈ বন্ধ কৰি মেলি খুৱাই থৈ দিছোঁ আৰু মাকে আহিব আহি খুলি দিম আৰু এখন খুলি দিম আৰু তাৰপাছত গাখীৰ খাব খুৱাই আকৌ বন্ধ কৰি থৈ দিওঁ তাৰমানে কি হ'ল অলপ দিনৰ পিছত খুলি দিম আৰু নহ'লে দৌৰি ফুৰে যে মাকৰ লগত দিলে মানে মাকে ক'ত বা গৈছে চৰিবলৈ এই পোৱালিকো লৈ যাব লৈ গৈ ক'ৰবাত সোমাই থাকিব আৰু এইটো আমাৰ গোহালি ইয়াতে আমি গৰু বান্ধো গৰু মানে আমাৰ গৰু 11মান আছে 7টা এইটো লগাই 8টা নতুনকৈ দিলে এইটো 8টা হ'ল পোৱালি আমাৰ হাঁহখিনি চাওকচোন বাৰু এইখিনি চাওক ক'লে একদম খাবলৈ কেনেকৈ আহি গৈছে ইহঁতক মানে এনি টাইম খাবলৈ লাগিয়ে থাকে এনি টাইম ভোকেই লাগি থাকে মানে ইহঁতৰ যে যিমান খালেও ইহঁতৰ মানে পেট নভৰেই অকল খোৱা খাবলৈ বিচাৰি থাকে কি হ'ব আৰু ইমান খাব পাৰে ন সিহঁতে আৰু এই আমাৰ ঘৰৰ বাহিৰৰ পৰিৱেশটো অকণমান দেখাই দিছোঁ চাওক এইটো ভঁৰাল আছিলে কিন্তু এতিয়া ভাঙি মেলি অৱস্থা নাই পুৰণা হৈ গ'ল আগতে খেতি কৰিছিলে যিহেতু সেইকাৰণে ভঁৰাল আছিলে ইয়াত থৈছিলে আৰু এতিয়া নাই খেতি আৰু কি হ'ল মিতুলমা লাজ কৰিছা যে ভিডিঅ' কৰাৰ কাৰণে একো নহয় এইয়া এইটো আমাৰ মামা আৰু এয়া মানুহজনে কাম কৰি আছে দেখাই দিছোঁ অকণমান চাওক শিল বালি কৰিয়ে আছে আমাৰ মামাজন বহুত লাজ কৰিয়া দেই লাজ কৰে কিন্তু একো নহয় তোমাক মই এনেকৈ দি দিছোঁ ন তোমাক কি জানি ছোৱালী ধুনীয়া ধুনীয়া ছোৱালীয়ে পচন্দ খায় বা ইমান লাজ নকৰে ডেকা ল'ৰা এই ভালেই হ'ব ধুনীয়াকৈ ছোৱালী এজনী পচন্দ খাই গ'লে হৈছে আৰু আকৌ 4খন সেয়া এইবিলাক কাম চলি আছে আৰু মিস্ত্ৰী পাবলৈ মানে নাই এইকেইদিনত যে সেইকাৰণে দুইজনে মানুহজনে আৰু এই মামাজনৰ ওচৰৰে হয় মাটি লৈছে আৰু মাটি এনেই কাম কৰি আছে আৰু মই কি বনালোঁ আপোনালোকক এবাৰ দেখাওঁগৈ ৰ'ব এইখিনি চাওক ভাজিখিনি অমিতা চব্জি বনাইছিলোঁ অমিতা আৰু আলু এনেকৈ মই পাহৰিয়ে গ'লোঁ নহয় বাহিৰত এনেকৈ ভাজি মেলি থৈ গ'লোঁ কিন্তু চাওক জ্বলি আছিলে এয়া মই জ্বলাখিনি বাৰু মনে মনে আঁতৰাই পেলাই দিম বাৰু কিন্তু তথাপিও খাব পৰা যাব ইয়াতকৈ যে বেছি নজ্বলিলে কাৰণ কি যে হ'লহেঁতেন আজি কালি খালোঁহেঁতেন মামাজনৰ লগত মানে ধেমালি কৰি ভাল লাগে সেইকাৰণে মই অকণমান ধেমালি কৰি আছিলোঁ বাহিৰত ভিডিঅ' কৰি আছিলোঁ এনেকুৱা অৱস্থা হৈছিলে আৰু কি যে হ'ব আৰু এইফালে চাওক কি বনাই থৈছোঁ এয়া চেংমৰা টিকনি পৰুৱা ভাজি বনাই থৈছোঁ টেষ্টিকৈ আৰু মোৰ ভাল লাগে খাই আপোনালোকৰ কেনেকুৱা লাগে বাৰু জনাবচোন টিকনি পৰুৱা খাই মোৰ কিন্তু ভাল লাগে দেই অকণমান তিতা হয় যে মোৰ কিন্তু টিকনি পৰুৱা ভাজি খাই ভাল লাগে আৰু এয়া অমিতা আলু ভাজিটো এনেকুৱা গতি কৰিলোঁ আৰু ইয়াত দাল বনাই থৈ দিছোঁ আৰু ইয়াত ভাত বনালোঁ সেই আমাৰ গৰুখিনি এইখিনি গধূলি হৈ গ'ল আহি গ'ল দেই এয়া এটা আৰু এইজনী পোৱালি আছিলে যে দেখাইছিলোঁ অথনি এইটো পোৱালিটো খাই আছে গৰুৱে গৰু হৈ গ'ল আমাৰ এইটো জাপ দৌৰ হেৰি